रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी ज़िदनी इल्मा, रब्बी ज़िदनी इल्मा, रब्बी ज़िदनी इल्मा। अल्लाहुम्मा सल्लि अला मुहम्मदिन व अला आलि मुहम्मदिन कामा सल्लैता अला इब्राहीम व अला आलि इब्राहीम इन्नका हमीदुम मजीद। अल्लाहुम्मा बारिक अला मुहम्मदिन व अला आलि मुहम्मदिन कामा बारकता अला इब्राहीम व अला आलि इब्राहीम इन्नका हमीदुम मजीद। যোৱাবাৰ আমি সূৰা মুল্কৰ প্ৰথম ৰুকুৰ ভাঙনিটো পঢ়িছিলোঁ। আজি মই আপোনালোকৰ ওচৰত সূৰা মুল্কৰ দ্বিতীয় ৰুকুটোৰ অসমীয়া ভাঙনি পঢ়িবলৈ ওলাইছোঁ। সূৰা মুল্কৰ দ্বিতীয় ৰুকুটোৰ কোৱা হৈছে যে তেওঁৱেই পৃথিৱীখন তোমালোকৰ অধীনস্থ কৰি দিছে। তোমালোকে তাৰ পথসমূহত যাতায়াত কৰা আৰু আল্লাহে দিয়া জীৱিকাৰ পৰা খোৱা। তেওঁৰ ওচৰলৈকে তোমালোক পুনৰ জীৱিত হৈ যাব লাগিব। যিজন আকাশত আছে সেইজন সত্তাই মাটিৰে সৈতে তোমালোকক পুতি নেপেলাব বুলি আৰু হঠাৎ পৃথিৱীখন থৰথৰকৈ কম্পমান নহ'ব বুলি তোমালোকে নিৰ্ভয় হৈ আছা নেকি? নাইবা যিজন আকাশত আছে তেওঁ তোমালোকৰ প্ৰতি শিল বৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব বুলিও তোমালোক নিশংকা হৈ আছা নেকি? তেতিয়া তোমালোকে মোৰ সতৰ্কবাণীৰ সত্যতা জানিব পাৰিবা। সিহঁতৰ পূৰ্বৱৰ্তী মানুহবিলাকেও অবিশ্বাস কৰিছিল। চোৱা কেনেভাৱে আমি সিহঁতক ধৃত কৰিলোঁ। সিহঁতৰ মূৰৰ ওপৰেদি পাখি মেলি আৰু পাখি জপাই উৰি ফুৰা চৰাইবোৰ সিহঁতে লক্ষ্য কৰা নাইনে? দয়াময় আল্লাহৰ বিনে সেইবোৰক আন কোনোৱে আলাসতে ধৰি ৰখা নাই। দ্বিতীয় ৰুকুটোৰ আৰম্ভণিতে কোৱা হৈছে যে তেওঁৱেই পৃথিৱীখন তোমালোকৰ অধীনস্থ কৰি দিছে। তেওঁৱেই মানে আল্লাহে। আল্লাহে এই পৃথিৱীখনক আমাৰ অধীনস্থ কৰি দিছে। আৰু কোৱা হৈছে যে তোমালোকে তাৰ পথসমূহত যাতায়াত কৰা আৰু আল্লাহে দিয়া জীৱিকাৰ পৰা খোৱা। আল্লাহে আমাৰ কাৰণে যি সৃষ্টি কৰি দিছে তাতে আমাক চলা ফুৰা কৰিব দিছে, অৰ্থাৎ এই পৃথিৱীখনত। আৰু আল্লাহে আমাক যি জীৱিকা দিছে সেই জীৱিকাৰ পৰা আমাক খাবলৈ কোৱা হৈছে। অৰ্থাৎ আমি যি কাম কৰোঁ, যি উপাৰ্জন কৰোঁ সেই উপাৰ্জনৰ পৰা আমাক খাবলৈ দিয়া হৈছে। তেওঁৰ ওচৰলৈকে তোমালোক পুনৰ জীৱিত হৈ যাব লাগিব। ইয়াত কোৱা হৈছে যে আমাৰ যেতিয়া মৃত্যু হ'ব, মৃত্যুৰ পিছত পুনৰ আমাক জীৱিত কৰা হ'ব। শেষ বিচাৰৰ দিনাখন আমাক পুনৰ জীৱিত কৰি আমাৰ বিচাৰ কৰা হ'ব। সেইদিনা আল্লাহে আমাৰ বিচাৰ কৰিব আৰু কাৰো লগতে কোনো ধৰণৰ অবিচাৰ নহ'ব। সকলোৱে ন্যায় পাব। যোনে যি ধৰণৰ কাম কৰিছিল সেইমতে সিহঁতক পুৰস্কাৰ বা শাস্তি প্ৰদান কৰা হ'ব। কোৱা হৈছে যে যিজন আকাশত আছে সেইজন সত্তাই মাটিৰে সৈতে তোমালোকক পুতি নেপেলাব বুলি আৰু হঠাৎ পৃথিৱীখন থৰথৰকৈ কম্পমান নহ'ব বুলি তোমালোক নিৰ্ভয় হৈ আছা নেকি? যে কিয়ামতটো এদিন আহিবই, সেইটো চিৰন্তন সত্য। কোৱা হৈছে যে তোমালোকে সেইজন সত্তাই অৰ্থাৎ আল্লাহে মাটিৰে সৈতে তোমালোকক পুতি নেপেলাব বুলি আৰু এই পৃথিৱীখন থৰথৰকৈ কম্পমান নহ'ব বুলি তোমালোক নিৰ্ভয় হৈ আছা নেকি?
নাইবা যিজন আকাশত আছে তেওঁ তোমালোকৰ প্ৰতি শিল বৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব বুলিও তোমালোক নিশংকা হৈ আছা নেকি? তেতিয়া তোমালোকে মোৰ সতৰ্কবাণীৰ সত্যতা জানিব পাৰিবা। অৰ্থাৎ এই সকলোবোৰ কথা হ'বই আৰু এই সকলোবোৰৰ বিষয়ে আল্লাহে আমাক সকীয়াই থৈ দিছে। আল্লাহে আমাক কোৰাণখনত কৈয়ে আছে যে কিয়ামত আহিবই, শেষ বিচাৰ হ'বই, কিন্তু কোন সময়ত আহিব, কেতিয়া আহিব সেয়া কোনেও নাজানে। আৰু যেতিয়া আহিব তেতিয়া কোৱা হৈছে যে তেতিয়া এই সতৰ্কবাণীৰ সত্যতা তোমালোকে জানিব পাৰিবা। অৰ্থাৎ সেয়া যে সত্য আছিল, আল্লাহে যি কৈছে সেয়া যে সত্য আছিল, যেতিয়া সেই পৰিস্থিতিটো আহি পৰিব তেতিয়া তোমালোকে জানিব পাৰিবা। সিহঁতৰ পূৰ্বৱৰ্তী মানুহবিলাকেও অবিশ্বাস কৰিছিল। অৰ্থাৎ এতিয়া যিসকলে অবিশ্বাস কৰিছে, তেনেকৈ তাৰ পূৰ্বৱৰ্তী আগতো যিসকল লোক আছিলে তেওঁলোকেও এই একেই বস্তু কৰিছিলে, অৰ্থাৎ একে অবিশ্বাস কৰিছিলে। চোৱা কেনেভাৱে আমি সিহঁতক ধৃত কৰিলোঁ, অৰ্থাৎ সিহঁতক কেনেভাৱে আল্লাহে শাস্তি দিলে সেয়া ইয়াত কোৱা হৈছে। আৰু কোৱা হৈছে যে আমাৰ যেনেকৈ আমাৰ মূৰৰ ওপৰেদি অৰ্থাৎ পক্ষীবিলাক, চৰাই চিৰিকটিবিলাক যে আকাশত উৰি থাকে, সিহঁতে আকাশত কেনেদৰে পাখি দুখন মেলি পেলাই সিহঁতে আকাশত উৰি থাকে। আৰু কিছুমান চৰাই আছে পাখিবোৰ জপায়ো উৰে, ওপৰতে সিহঁতে উপঙি থাকে। সেইবোৰ মানে আমি লক্ষ্য কৰা নাই নেকি, প্ৰশ্ন কৰা হৈছে। অৰ্থাৎ আমি সেইবোৰ দেখা নাই নেকি? দয়াময় আল্লাহৰ বিনে সেইবোৰক আন কোনোৱে আলাসতে ধৰি ৰখা নাই। সেইটো চৰাইবোৰ যে তেনেদৰে আকাশত উৰি আছে, উপঙি আছে, আকাশত উৰি আছে, কিছুমানে পাখি মেলি, কিছুমানে পাখি জপায়ো আছে, কিছুমান চৰাই সিহঁতে এনেকৈ উপঙি থাকিব পাৰে। পাখিখন এনেকৈ উৰিলে বাৰু উৰি গৈ আছে, কিন্তু যিসকলে উৰি যোৱা নাই সিহঁতে স্থিৰ হয়, পাখি দুখন মেলি পেলাই সিহঁতে আকাশত উৰি থাকে। সেয়া আল্লাহৰ বাহিৰে আন কোনোৱে বাৰু কৰিব পাৰে নেকি? আল্লাহেই সিহঁতক সেনেদৰে ধৰি ৰাখিছে, আল্লাহৰ বাহিৰে আৰু কোনো সিহঁতক সেনেকৈ ধৰি ৰাখিব নোৱাৰে। নিশ্চয় তেওঁ সকলো বস্তু পৰ্যবেক্ষণ কৰি থাকে, অৰ্থাৎ আল্লাহে সকলোবোৰ বস্তু পৰ্যবেক্ষণ কৰি থাকে। কোৱা তোমালোকৰ এনে কোন সৈন্যবাহিনী আছে যিবিলাকে দয়াময় আল্লাহৰ মোকাবিলাত তোমালোকক সহায় কৰিব পাৰে? যে আল্লাহৰ মোকাবিলাত আমাক আৰু কোনোবা সৈন্যবাহিনী আল্লাহতকৈ কোনোবা আৰু শক্তিশালী আছে নেকি? সেনেকুৱা কোনো নাই। যিমান সৈন্যবাহিনী নাহক কিয়, যোনেই নাহক কিয়, কোনেও আল্লাহৰ মোকাবিলা কৰিব নোৱাৰে। প্ৰকৃত কথা হ'ল অবিশ্বাসকাৰীবিলাক প্ৰবঞ্চনাৰ চিকাৰ হৈ আছে। অৰ্থাৎ যিসকলে অবিশ্বাস কৰি আছে, যিসকলে আল্লাহক অবিশ্বাস কৰি আছে, তেওঁসকল প্ৰবঞ্চনাৰ চিকাৰ হৈ আছে। নাইবা কোৱা তেওঁ যদি জীৱিকা বন্ধ কৰি ৰাখে তেনেহ'লে এনে কোন আছে যিজনে তোমালোকক জীৱিকা সৰবৰাহ কৰিব পাৰে? আৰু কৈছে যে আমাৰ যি জীৱিকা, আমি য'ৰ পৰা খোৱা লোৱা কৰি আছোঁ, য'ৰ পৰা ধৰক ইনকাম কৰি আছোঁ, সেয়া যদি বন্ধ কৰি দিয়ে তেনেহ'লে এনে কোন আছে যোনে আমাক সেই জীৱিকা পুনৰ দিব পাৰিব? যদি আল্লাহে বন্ধ কৰি দিয়ে তেনেহ'লে আমাক আৰু কোনে দিব পাৰিব? কোনো দিব নোৱাৰে, একমাত্ৰ আল্লাহে দিব লাগিব। দৰাচলতে সিহঁত ক্ষুধাদ্ৰোহিতা আৰু সত্য পৰিহাৰ কৰি চলাত অবিচল হৈ আছে। অলপ ভাবি চোৱাচোন, যিজনে মূৰ নট কৰি অধোমুখে খোজকাঢ়ে সেইজন অধিক সঠিক পথ প্ৰাপ্ত নে তেওঁহে যিজনে পোন বাটেৰে উচ্চ শিৰে চিধা হৈ খোজকাঢ়ে? কোৱা হৈছে যে অলপ ভাবাচোন,
যিজনে মূৰ নট কৰি অধোমুখে খোজকাঢ়ে, অৰ্থাৎ উল্টা হয়, মূৰটো তলত দি ভৰি দুখন ওপৰত দি যোনে খোজকাঢ়ে তেওঁ ভালকৈ খোজকাঢ়িছে নে সেইজন যিজনে চিধা হয়, অৰ্থাৎ ভৰিৰে খোজকাঢ়ি মূৰটো ওপৰত আছে আৰু ভৰিৰে খোজকাঢ়ি গৈছে তেওঁ? কোনজন সঠিক? নিশ্চয় ভৰিৰে যোনে খোজকাঢ়ি গৈছে তেওঁ সঠিক, হয়নে নহয়? কাৰণ মূৰেদি যদি আমি খোজকাঢ়ি যাওঁ সেইটোতো সঠিক নহয়, সেইটো উল্টা হ'ল। সিহঁতক কোৱা, তেওঁৱেই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকক শ্ৰৱণ শক্তি, দৃষ্টিশক্তি আৰু অন্তঃকৰণ দিছে, কিন্তু তোমালোকে কাচিতহে তেওঁৰ শলাগ লোৱা। ইয়াত আল্লাহে কৈ দিছে যে সিহঁতক কোৱা, তেওঁৱেই তোমালোকক সৃষ্টি কৰিছে, অৰ্থাৎ একমাত্ৰ আল্লাহে আমাক সৃষ্টি কৰিছে। আল্লাহে আমাক শুনাৰ কাৰণে শক্তি দিছে, চকুৰ শক্তি দিছে, আল্লাহে আমাক সকলোবোৰ দিছে, কিন্তু আমি ইমানেই স্বাৰ্থপৰ, আমি কাচিতহে কেতিয়াবাহে আমি এই সকলোবোৰৰ বাবে আল্লাহৰ শলাগ লৈছোঁ, আল্লাহক শুক্ৰিয়া কৰিছোঁ। আমি সেইবোৰ পাহৰিয়ে যাওঁ যে আল্লাহে আমাক ইমানখিনি দিছে। এতিয়া যেনেকৈ অক্সিজেনটো আমি এতিয়া ফ্ৰীতে পাই আছোঁ। যেতিয়ালৈকে অক্সিজেনটো আমি ফ্ৰীতে পাই আছোঁ আমি তাৰ মূল্য বুজি নাপাওঁ, কিন্তু যেতিয়া ICUত এজন বেমাৰী পৰি থাকে, অক্সিজেন নাপায়, অক্সিজেন তাক দি থাকিবলগীয়া হয়, তেতিয়াহে তেওঁ সেই অক্সিজেনৰ মূল্যটো বুজি পায়। কিন্তু এতিয়া আমি নৰ্মেলি আছোঁ, আমি অক্সিজেন গছৰ পৰা পাই আছোঁ, আমি চলা ফুৰা কৰি আছোঁ, সকলো পাই আছোঁ, আমি তেতিয়া তাৰ মূল্যটো বুজি নাপাওঁ। কিন্তু সেই বেমাৰীজনে যিজনে অক্সিজেনৰ অভাৱ অনুভৱ কৰিছে তেওঁহে আচলতে বুজিব পাৰিব। ঠিক সেইদৰে আল্লাহে আমাক সকলোবোৰ দি আছে, কিন্তু আমি কাচিতহে, আমি কেতিয়াবাহে আল্লাহৰ শলাগ লৈছোঁ যে আল্লাহে আমাক যিখিনি দিছে, যিখিনি আমি পাইছোঁ সেইখিনি আমাৰ কাৰণে বহুত। সিহঁতক কোৱা, তেওঁৱে তোমালোকক ধৰণীত সম্প্ৰসাৰণ কৰিছে আৰু তেওঁৰ ওচৰলৈকে চপাই নি তোমালোকক সমবেত কৰা হ'ব। কোৱা হৈছে যে তেওঁৱে তোমালোকক ধৰণীত সম্প্ৰসাৰণ কৰিছে, অৰ্থাৎ এই পৃথিৱীলৈ আমাক আল্লাহে পঠাইছে আৰু এদিন পুনৰ আমি তেওঁৰ ওচৰলৈকে ঘূৰি যাব লাগিব। তেওঁ আমাক তেওঁৰ ওচৰলৈকে আকৌ এদিন ঘূৰাই লৈ যাব। সিহঁতে কয়, তোমালোকে যদি সঁচায়ে কৈছা তেনেহ'লে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ'ব? তেতিয়া অবিশ্বাসকাৰীবোৰে কয় যে যদি তোমালোকে সঁচাই কৈছা যে আমি পুনৰ এদিন আল্লাহৰ ওচৰলৈ আমাক লৈ যোৱা হ'ব, তেনেহ'লে সেই দিনটো কোনদিনা আহিব আমাক কোৱা। সিহঁতক কোৱা, সেই জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে যে কোনদিনা কিয়ামত হ'ব, কোনদিনা আমাক পুনৰ আল্লাহৰ ওচৰত লৈ যোৱা হ'ব, বিচাৰ হ'ব, সেই দিনটোৰ জ্ঞান কেৱল মাত্ৰ আল্লাহে জানে। মই মাথোন এজন স্পষ্টবাদী সতৰ্ককাৰীহে। আৰু কোৱা হৈছে যে কাৰণ এই কোৰাণখনৰ যিবোৰ বাণী আহিছিল সেইবোৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত আহিছিল, আৰু আল্লাহে তেওঁক কৈ দিছে যে তোমাক যেতিয়া প্ৰশ্ন কৰা হ'ব যে তুমি যদি সঁচাই কৈছা কিয়ামত হ'ব, আল্লাহৰ ওচৰত আমি যাব লাগিব, তেনেহ'লে কোৱা সেই দিনটো কেতিয়া আহিব? তেতিয়া লগে লগে আকৌ আল্লাহে মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাছাল্লামক কৈছে যে তুমি কোৱা, মই মাথোন এজন স্পষ্টবাদী সতৰ্ককাৰীহে। পিছত যেতিয়া সেয়া সিহঁতে নিচেই ওচৰতে দেখিবলৈ পাব, তেতিয়া অবিশ্বাসকাৰী মানুহবিলাকৰ মুখৰ চেহেৰা বিবৰ্ণ হৈ পৰিব আৰু সিহঁতক কোৱা হ'ব, এয়াই সেয়া, ইয়াকে তোমালোকে বিচাৰিছিলা। আৰু যেতিয়া সেই দিনটো উপস্থিত হ'ব, সেই বিচাৰৰ দিনটো, কিয়ামতৰ দিনটো উপস্থিত হ'ব, তেতিয়া যিসকল অবিশ্বাসকাৰী লোক আছিলে সিহঁতৰ মুখবোৰ চাব নোৱাৰা অৱস্থা হৈ যাব। আৰু তেতিয়া সিহঁতক
কোৱা হ'ব, এয়াই সেয়া, ইয়াকে তোমালোকে বিচাৰিছিলা। কাৰণ সিদিনাখন যেন কোনো কাকো চিনি নাপায়, এনেকুৱা অৱস্থা হ'ব। ইমানেই ভয়ানক হ'ব সেই দিনটো। আৰু যেতিয়া যিসকল অবিশ্বাসকাৰীয়ে চকুৰ আগত সেই পৰিস্থিতিটো দেখা পাব, তেতিয়া সিহঁতৰ চেহেৰা বিবৰ্ণ হৈ যাব, বৰ্ণনা কৰিব নোৱাৰা হৈ যাব। সিহঁতৰ এনেকুৱা অৱস্থা হ'ব। আৰু তেতিয়া তেওঁলোকক কোৱা হ'ব যে এয়াই সেয়া তোমালোকে যি বিচাৰি আছিলা। সেই মানুহবিলাকক কোৱা, তোমালোকে কেতিয়াবা এই কথা ভাবি চাইছানে যে আল্লাহে মোক আৰু মোৰ সংগী সাৰথীসকলক ধ্বংসই কৰক বা আমাৰ প্ৰতি দয়াই কৰক, তোমালোককনো যাতনাদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব? ইয়াত কোৱা হৈছে যে সেই মানুহবিলাকক কোৱা, তোমালোকে কেতিয়াবা এই কথা ভাবি চাইছানে? আল্লাহে কৈছে যে সিহঁতক কোৱাচোন, সিহঁতক সোধাচোন যে তোমালোকে কেতিয়াবা এই কথা ভাবি চাইছানে যে আল্লাহে মোক আৰু মোৰ সংগী সাৰথীসকলক ধ্বংসই কৰক বা আমাৰ প্ৰতি দয়াই কৰক, তোমালোককনো যাতনাদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব? সিহঁতক কোৱা, তেওঁ পৰম কৰোণাময়, তেওঁৰ প্ৰতিয়ে আমি বিশ্বাস স্থাপন কৰিছোঁ আৰু তেওঁৰ ওপৰতে ভৰসা কৰিছোঁ। অৰ্থাৎ এই যন্ত্ৰণাদায়ক শাস্তিৰ পৰা একমাত্ৰ আল্লাহে আমাক বচাব পাৰিব। আৰু আমি বিশ্বাসকাৰীসকলে, অৰ্থাৎ আমি কাক বিশ্বাস কৰোঁ? একমাত্ৰ আল্লাহক বিশ্বাস কৰোঁ। আৰু তেওঁৰ প্ৰতিয়ে আমি বিশ্বাস স্থাপন কৰিছোঁ আৰু তেওঁৰ ওপৰতে ভৰসা কৰিছোঁ। অৰ্থাৎ সেই যন্ত্ৰণাদায়ক শাস্তিৰ পৰা আমাক কোনে ৰক্ষা কৰিব? একমাত্ৰ আল্লাহে ৰক্ষা কৰিব লাগিব। আৰু সেই বিশ্বাস আমাৰ আছে যে আল্লাহে আমাক ৰক্ষা কৰিব। অচিৰেই তোমালোকে জানিব পাৰিবা স্পষ্ট পথভ্ৰষ্টতাত কোন লিপ্ত হৈ আছে। আৰু কোৱা হৈছে যে অতি সোনকালেই তোমালোকে জানিব পাৰিবা যে পথভ্ৰষ্টতাত কোন লিপ্ত হৈ আছে। সিহঁতক কোৱা, তোমালোকে কেতিয়াবা এই কথা ভাবি চাইছানে যে তোমালোকৰ নাদৰ পানী শুকাই যদি ভূগৰ্ভৰ তললৈ সোমাই যায়, তেনেহ'লে এই পানীৰ প্ৰবহমান ধাৰাবোৰ তোমালোকক আকৌ কোনে উলিয়াই আনি দিব? অৰ্থাৎ ইয়াত কোৱা হৈছে যে তোমালোকে কেতিয়াবা ভাবি চাইছানে আমি যি পানী আমি ব্যৱহাৰ কৰি আছোঁ, সেই পানী যদি কেতিয়াবা তললৈ নামি যায়, আমি এটা যিটো লেয়াৰত পানীখিনি পাই আছোঁ, তাৰ পৰা যদি পানীখিনি নামি যায়, তললৈ নামি যায়, অৰ্থাৎ সোমাই যায়, তেনেহ'লে এই পানীৰ প্ৰবহমান ধাৰাবোৰ তোমালোকক আকৌ কোনে উলিয়াই আনি দিব? আমিতো নিজে আনিব নোৱাৰোঁ। যদি পানী নোহোৱা হৈ যায়, পানীখিনি যদি আমি ব্যৱহাৰ কৰিব নোৱাৰা হৈ যাওঁ, পানী যদি তললৈ সোমাই যায়, তেনেহ'লে সেই পানী আমাক কোনে আনি দিব? কোনোবাৰ আৰু সেই শক্তি আছে নেকি যে সেই পানী আমাক আৰু কোনোবা বেলেগে আনি দিব পাৰিব? কোনো আনি দিব নোৱাৰে। যদি আমাক আল্লাহে যদি সেই পানীখিনি নিদিয়ে, সেই পানী আনি নিদিয়ে, তেনেহ'লে আমাক আৰু কোনো আনি দিব নোৱাৰে সেই পানী। ইয়াতে আমাৰ সূৰা মুল্কৰ 2য় ৰুকুটো শেষ হৈছে। আল্লাহে যাতে আমাক কোৰাণ ভালদৰে বুজাৰ হিদায়ত দিয়ে, ভালদৰে যাতে আমি বুজি পাওঁ। আল্লাহে আমাক কি কৈছে, কেনেদৰে চলিব কৈছে, যাতে আমি ভালদৰে বুজি পাওঁ, তাৰে তৌফিক দিয়ক। সকলোকে, যিমান মানুহ আছে, পৃথিৱীত যিমান মানুহ আছে, সকলোৱে যাতে কোৰাণ ভালদৰে বুজি পঢ়িব পাৰে। আমিন। তেনেহ'লে আজিলৈকে ইয়াতে সামৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।